হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ভ্লগ। আজি দেওবাৰ বুলি ৰাইডত যাম বুলি ডিচাইড কৰিলোঁ আৰু বাইকখনত অকণমান প্ৰব্লেম এটা হৈ আছিলে, সেইকাৰণে মেকানিকক দেখালোঁ আৰু তেখেতে প্ৰব্লেমটো ঠিক কৰি দিলে। আৰু এয়া মোৰ বেষ্ট ফ্ৰেণ্ড দাৰবী আৰু এয়া ভায়লিনা। আমি তিনিওজনী ৰাইডত যাবলৈ আৰম্ভ কৰিলোঁ, 2খন বাইক আৰু 3জনী ছোৱালী। আৰু বতৰটো খুবেই ভাল আছিলে, একদম টেকটেকীয়া ৰ'দটো নাছিলে, সেইকাৰণে বহুতেই ভাল লাগিলে গৈ। আপোনালোকে কোনোবাই বাৰু এই ৰাস্তাটো চিনি পাইছে নেকি? যদি পাইছে কমেণ্টত জনাব। এই ৰাস্তাটো মোৰ বহুত ভাল লাগে, যিহেতু গ্ৰীনেৰী হয় চবফালে আৰু খুব কম ভিৰ থাকে, সেইটো কাৰণে বাইক ৰাইডত গৈও ভাল লাগে। আৰু এয়া আমি আহি পালোহি আমাৰ গন্তব্যস্থান। আমাৰ গন্তব্যস্থান হ'ল তিতাবৰৰ BNK কেফে আৰু তাত গৈ খুবেই ভাল লাগে। আৰু আমি তাত আহি অৰ্ডাৰ দিলোঁ এয়া গৰম গৰম চাহ আৰু লগতে ফ্ৰেঞ্চ ফ্ৰাইজ। যিহেতু গৰমেহে গৰমক কাটে, সেইকাৰণে আমি গৰমত চাহ খাই খুবেই ভাল পাওঁ। আপোনালোকে ভাল পায়নে নাপায় কমেণ্টত জনাবচোন দেই। গৰম দিনত একাপ গৰম চাহ খাই দিলে কিন্তু গৰমটো একেবাৰে নোহোৱা হৈ যায় গাৰ পৰা, নহয়নে বাৰু? আৰু মই ঘৰৰ পৰা ওলাই আহিছোঁ, ৰে'লগেট নপৰিলে হ'বনে বাৰু? এয়া আকৌ ৰে'লগেটত ফচিলোঁ। আকৌ আমি ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া একদম খালী ৰাস্তাত, যিহেতু দেওবাৰ আছিলে। এয়া ঘৰ আহি পালোহি। ইয়াতে মোৰ আজিৰ মিনি ব্লগ সমাপ্ত হৈছে। কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। ধন্যবাদ।